अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। नहमदुहु व नुसल्ली अला रसूलिहिल करीम, अम्मा बअद। अऊज़ु बिल्लाहि मिनश शैतानिर रजीम। बिस्मिल्लाहिर रहमानिर रहीम। या अय्युहल्लज़ीना आमनू अनफ़िक़ू मिन तय्यिबाति मा रज़क़नाकुम व मिम्मा अख़रजना लकुम मिनल अर्द। अल-आया। क़ाल अन्नबिय्यु सल्लल्लाहु अलैहि वसल्लम अनफ़िक़ या इब्न आदम उनफ़िक़ अलैक औ कमा क़ाल अलैहिस्सलातु वस्सलाम। सदक़ल्लाहुल अज़ीम। अल्हम्दुलिल्लाह। अल्लाह तबारक तआलार ওচৰত লাখ লাখ ইহসান ফজল কৰম। তো মই আজি আপোনালোকৰ সন্মুখত দান সদকা খৈৰাত সম্পৰ্কে কোরআন ও হাদিসের মাধ্যমৰ দ্বাৰাই দুই চাৰিটা কথা কোৱাৰ কাৰণে চেষ্টা কৰিম, যাতে আল্লাহ পাক সুবহানাহু ওয়া তাআলাই মোক সহি কোৱাৰ তৌফিক দান কৰে। তো আল্লাহ পাক রব্বুল ইজ্জতে কোরআনে কারিমত ঘোষণা করেছে, ইয়া আইয়ুহাল্লাযীনা আমানু, আই ঈমানওয়ালো, আনফিকু, তোমালোকে কি করা, খরচ করা, মিন তয়্যিবাতি মা কাসাবতুম, যি তোমালোকে দুনিয়াৰ বুকুত কামাই কৰি আছা, অৰ্জন কৰি আছা, অমিম্মা আখৰাজনা লাকুম মিনাল আৰদ, আৰু যি ৰিস্ক মই তোমালোকক জমিনৰ পৰা পেইদাৱাৰ কৰি দিছোঁ, যি ৰিস্ক তোমালোকক মই দান কৰিছোঁ, যি সেই মালৰ পৰাই কিছু মাল তোমালোকে কি কৰা, মোৰ ৰাস্তাত খৰচ কৰা। তো মেৰে মহতৰম দোস্ত আজিজো, এইটোতো আল্লাহ পাক সুবহানাহু ওয়া তাআলাই খুদ কোরআনে কারিমত ঘোষণা কৰিলে। তো বুখাৰী শৰীফৰ এটি হদিছ, তো এই হদিছটো মই কিছু আগত তেলাওয়াত কৰিছোঁ। তো সেই হদিছটো হৈছে হদিছে কুদুসী, আৰু হদিছৰ ৰাৱী হৈছে হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু, আৰু এই হদিছটো বুখাৰী শৰীফৰ হদিছ হয়। তো তাত কোৱা হৈছে, আল্লাহ পাক সুবহানাহু ওয়া তাআলাই কৈছে, আনফিক ইয়া ইবনে আদম, হে আদমৰ সন্তান, তোমালোকে কি কৰা, আনফিক, তোমালোকে খৰচ কৰা, তোমালোকে মোৰ ৰাস্তাত খৰচ কৰা। উনফিকু আলাইক, আল্লাহ পাকে কৈছে, উনফিকু আলাইক, মই তোমাৰ ওপৰত খৰচ কৰিম। যেতিয়া আদমৰ সন্তানে আল্লাহ তাবাৰক তাৰ ৰাস্তাত খৰচ কৰিব নহয়, তেতিয়া আল্লাহ পাকে কি কয়, যে উনফিকু আলাইক, মই তোমাৰ ওপৰত খৰচ কৰিম। তো আল্লাহ পাকে ওয়াদা কৰিলে। তো মেরে মোহতরম দোস্ত আজিজো, তো সদকা দান খৈরত সম্পর্কে কেনেকুৱা বেহতরিন ফজিলত রাখিছে, কেনেকুৱা সব রাখিছে আল্লাহ পাক সুবহানাহু ওয়া তাআলাই। তো এই সদকা কি হয়, ইমানের দলিল হয়। আর সদকাতু বুরহানুন, সদকা ইমানের দলিল হয়, ইমানের আলামত হয়। তো হজরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত আছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করিছে যে সদকা দান খৈরাত করিলে মানুহৰ মাল, মানুহৰ সম্পত্তি, মানুহৰ টকা পইচা কেতিয়াও কমি নাযায়। হালাকে সেই মালত আল্লাহ পাক সুবহানাহু ওয়া তাআলাই মালত ইজাফা কৰি দিয়ে, বরকত দান কৰে, আৰু সেই মাল কি হয়, হিফাজত হয়। আল্লাহ পাক সুবহানাহু ওয়া তাআলাই সেই মাল হিফাজত কৰি দিয়ে। তো মেরে মোহতরম দোস্ত আজিজো, তো আল্লাহর রাস্তাত আমি মাল এতিয়া সদকা দান খৈরাত কৰিবলৈ হলে 2 লাখ 3 লাখ টকাৰ প্ৰয়োজন নাই। আপোনাৰ যিমানখিনি সক্ষম, যিমানখিনি নিজ নিজ সামৰ্থ্য অনুযায়ী আল্লাহৰ ৰাস্তাত খৰচ কৰা অভ্যাস কৰিব লাগে। কিয়নো এই মাল কাল কিয়ামতৰ দিনাই আপোনাৰ মোৰ কামত আহিব। যিদিনাখন মোৰ দুনিয়াৰ বুকুত পৰা যেতিয়া বিদায় হৈ যাম, মোৰ লগত একো বস্তু নাযায়। যিখিনি মই আল্লাহৰ ফাণ্ডত জমা কৰিম, সেইখিনি বস্তুহে মোৰ সেইদিনাখন কি হ'ব, কামত আহিব। তো সাধাৰণতে মানুহে আজি এই দুনিয়াৰ বুকুত মোৰ ধন, মোৰ সম্পত্তি, মোৰ মাল, মোৰ টকা, মোৰ পইচা, মোৰ গাড়ী বুলি দাবী কৰি থাকে। কিন্তু আপুনি জানেনে, সেই মালৰ 3টা অংশ থাকে, 3টা হিস্সা থাকে। তো প্ৰথম হৈছে যে যি দুনিয়াৰ বুকুত তেওঁ খালে, যি উপভোগ কৰিলে, সেয়া দুনিয়াৰ বুকুতে কি হ'ল, খতম হৈ গ'ল। দ্বিতীয় নম্বৰ হৈছে যে দুনিয়াৰ বুকুত তেওঁ জীৱিত থকা অৱস্থাত যি পোছাক, যি লেবাস, যি কাপোৰ পৰিধান কৰিলে, ব্যৱহাৰ কৰিলে, পিন্ধিলে, তো সেয়াও পুৰণি হৈ ফাটি চিৰি দুনিয়াৰ বুকুতে নাইকিয়া হৈ গ'ল। তো 3 নম্বৰ, যিখিনি বাকী থাকিল সেইখিনি নিজৰ সন্তান সন্ততি অৰ্থাৎ ভৱিষ্যত বংশধৰৰ কাৰণে এৰি থৈ নিজে সম্পূৰ্ণ খালী হাতে কেইগজমান বগা কাপোৰ অৰ্থাৎ কফনৰ সৈতে এই দুনিয়াৰ পৰাই চিৰ বিদায় হৈ গুচি গ'ল।
নিজৰ সন্তান সন্ততি আত্মস্বজন বংশ বুনিয়াদ টকা পইচা মাল দৌলত সকলো দুনিয়াৰ বুকুতেই পৰি ৰল। তেওঁ যদি দুনিয়াৰ বুকুত জীৱিত থকা অৱস্থাত যদি আল্লাহৰ ৰাস্তাত কিছু খৰচ দান খয়ৰাত সদকা কৰিছিল, সেইখিনি আল্লাহৰ ভণ্ডাৰত জমা হৈ গ'ল। আল্লাহ পাকে কয়, যদি কোনো ব্যক্তি কোনো বান্দাই যদি মোৰ ৰাস্তাত দান সদকা খয়ৰাত কৰে, সেই মাল মোৰ ভাণ্ডাৰত মেহফুজ হৈ গ'ল। আৰু যেতিয়া মোৰ ভাণ্ডাৰত মেহফুজ হৈ যাব নহয়, সেই মাল কোনো চুৰি কৰি নিয়াৰ কোনো ভয় নাই। আৰু সেই মাল কোনো জুয়ে পুৰি তাক সাৰ কৰি ধ্বংস কৰি দিয়াৰ কোনো আকাংক্ষা নাই। আৰু সেই মাল পানীত উটি ভাহি যোৱাৰ কোনো ভয় নাই। যেতিয়া তোমালোকৰ সেই মালৰ প্ৰয়োজন হ'ব কাল কিয়ামতৰ দিনা, সেই মালৰ তোমালোকক মই পুৰা বদলা কি কৰিম? আল্লাহ পাকে কৈ আছে, মই দান কৰিম। সুবহানাল্লাহ। তো মেৰে মোহতাৰাম দোস্ত আজিজো, তো এই সদকা হৈছে জাহান্নামৰ পৰাই বচাৰ এটা বেহতৰীন তোহফা হয়, বেহতৰীন উচিলা হয়, বেহতৰীন জৰিয়া হয়। যেদিনাখন মই দুনিয়াৰ পৰা বিদায় হৈ যাম, তো সেইদিনাখন মোৰ নেক আমলহে মোৰ সেইদিনাখন কামত আহিব। অন্য বস্তু সকলো কি হ'ব? বেকাৰ হৈ যাব। দুনিয়াৰ বুকুত মানুহ যেতিয়া দুনিয়াৰ পৰা ইন্তেকাল হয়, দুনিয়াৰ পৰাই মৃত্যু হয়, মৃত্যুৰ লগে লগে সেই বান্দাৰ সকলো নেক আমলৰ ৰাস্তা বন্ধ হৈ পৰে। কিন্তু তিনিটা নেক কামৰ ৰাস্তা কেতিয়াও বন্ধ নহয়, কাল কিয়ামতলৈকে কি হয়? খোলা থাকে, জাৰি হৈ থাকে। তো সেই তিনিটা হৈছে, যদিহে সেই তিনিটা নেক কাম দুনিয়াৰ বুকুত তেওঁ জীৱিত থকা অৱস্থাতে যদি কৰি থৈ যাব পাৰিছে কোনোবাই, তেনেহ'লে সেই তিনিটা নেক কামৰ কাৰণে তেওঁ কাল কিয়ামতলৈকে কবৰত যোৱাৰ পিছতো তাৰ সওয়াব পাই থাকিব। সুবহানাল্লাহ। তো তাৰ প্ৰথমটো হৈছে যে সদকাতুন জাৰিয়াতুন, সদকায়ে জাৰিয়া। অৰ্থাৎ সদকায়ে জাৰিয়া তাক কোৱা হয় যে আন্তৰিকতাৰে, ইখলাছৰ সৈতে, ইমানৰ সৈতে এক আল্লাহ তাবাৰক তাআলাক ৰাজি খুশি কৰাৰ কাৰণে হালাল ৰাস্তাত গৈ তাক ইনকাম কৰি হালাল মাল আল্লাহৰ ৰাস্তাত খৰচ কৰা। অৰ্থাৎ মছজিদ বান্ধি দিয়া, আল্লাহৰ নবীৰ ঘৰ মাদ্ৰাছা বনাই দিয়া, বা ক'ৰবাত গছপুলি ৰুই দিয়া, তাত মানুহে আশ্ৰয় ল'ব, আৰাম কৰিব, ৰেষ্ট ল'ব, তাৰ পৰা মানুহে ফায়দা উঠাব। তো এইবিলাক হৈছে সদকায়ে জাৰিয়া। এইবিলাক যেতিয়া কাম দুনিয়াৰ বুকুত মানুহে নেক কাম কৰি থৈ যাব, মুৱাতৰ পিছতো ইয়াৰ সব সেই মুৰ্দাৰ ওচৰলৈ, মুৰ্দাৰ সেইজন ব্যক্তিৰ নামে আমলত লিখা হৈ থাকিব। তো দ্বিতীয় হৈছে যে অলাদুছ সালিহ, নেক সন্তান। যদি কোনো পিতৃ মাতৃ সুশিক্ষা দি এই দুনিয়াৰ বুকুত এৰি থৈ যাব পাৰিছে, তেনেহ'লে সেই সন্তানে সেই পিতৃ মাতৃৰ কাৰণে এদিনাখন মাগফিৰতৰ কাৰণে দোৱা কৰিব। আৰু যেতিয়া সেই নিজৰ নেক সন্তানে পিতৃ মাতৃৰ কাৰণে দোৱা কৰিব, সেই দোৱা আল্লাহ পাকে কেতিয়াও যায় নকৰে, আল্লাহ কবুল কৰি লয়। সুবহানাল্লাহ। 3 নম্বৰ হৈছে যে ধৰ্মীয় শিক্ষা দান কৰা, ইলমে দিন হাসিল কৰা আৰু তাৰ ওপৰত আমল কৰা, আৰু সেই ইলম অন্য মানুহক শিকাই জান্নাতত জানেৱালা ৰাস্তা এটা দেখুৱাই থৈ যাব পাৰিছে। যদি তেনেকুৱা কাম, এনেকুৱা ইলমে দিন সকলো বেয়া কামৰ পৰাই বচাৰ কাৰণে সেই দিনে ইলম কোনো ব্যক্তি যদি অন্য মানুহ শিকাই থৈ যায়, তেনেহ'লে এই তিনিটা নেক কামৰ কাৰণে মানুহ ইন্তেকাল হৈ যোৱাৰ পিছতে এই তিনিটা নেক কামৰ কাৰণে বান্দাই কবৰত বহি সওয়াব পাই থাকিব। সুবহানাল্লাহ। তো হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত ইবনে মাদা শরীফৰ এটা হাদিস, সেই হাদিসত কৈছে যে আমি সদকা দান খয়ৰাত কেনেকুৱা ব্যক্তি কৰিব লাগে। আমি সদকা দান খয়ৰাত অভাৱগ্ৰস্ত ব্যক্তি, জৰুৰতমন্দ ব্যক্তি, গৰীব, মিসকিন, এতিম, ফকিৰ, যিসকলৰ সক্ষম নাই, অসক্ষম, তেওঁ নিজে কৰ্ম কৰি খাব নোৱাৰে, কৰ্ম কৰি খোৱাৰ সক্ষম নাই, শক্তি নাই, তো তেনেকুৱা মানুহক দান সদকা খয়ৰাত ইত্যাদি কৰিব লাগে। আৰু সেই গৰীব মিসকিনক যেতিয়া আমি সদকা কৰিম, আল্লাহ পাকে সেই বান্দাৰ সদকাৰ সওয়াব লিখি দিয়ে। আৰু যদি কোনোবা গৰীব মিসকিন অভাৱগ্ৰস্ত আত্মীয় স্বজনৰ ওপৰত যদি খৰচ কৰা হয়, তেনেহ'লে আল্লাহ পাক সুবহানাহু ওয়া তাআলাই সদকাৰ সওয়াব দিয়াৰ উপৰিও আত্মীয় স্বজনৰ হক আদায় কৰাৰো সওয়াব লিখি দিয়ে। সুবহানাল্লাহ।
তো এই সদকা সিফ মতা মানুহৰ কাৰণেই অকল নহয়, মাইকী অৰ্থাৎ আউৰাতসকলৰ কাৰণে কোৱা হৈছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন কৈছিল যে হযরত আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ তেওঁলোকৰ সন্মুখত দিয়া ভাষণ প্ৰসংগত মহিলাসকলক সম্বোধন কৰি কৈছিল, হে মহিলাসকল,